সকলো সময়তে তুমি এক্সাৰচাইজ নকৰিবা, খোৱা লোৱা বাদ দিবা, তোমাৰ বেমাৰটো যেনেকৈ হওক ভাল হৈ যাব। আৰু সকলো সময়তে তুমি কাপোৰ চাপোৰ ধৰি লওক নাৰাখিবা, পাতটো মাৰিবা। আৰু এয়া আমি কৰিছোঁ। গতিকে এইটো মলমটো আছে, এইটো তুমি দিনত 6 বাৰকৈ খাবা। 6 বাৰকৈ খালে তোমাৰ যেনেকৈ শৰীৰত বিষ খাবৰ কাৰণে নহয়, লগাবৰ কাৰণে। এইটোৱে তুমি দিনত 6 বাৰকৈ খাবা। 6 বাৰকৈ খালে তোমাৰ যেনেকৈ শৰীৰত বিষ খাবৰ কাৰণে নহয়, লগাবৰ কাৰণে। এইটোৱে হয়তো খাবৰ কাৰণে দিছি। তো খাই দিবা, 6 বাৰ খাবা। খাই দিলে তোমাৰ বেদনাটো আৰু বাঢ়ি যাব। আৰু এই বড়িটো আছে, বড়িটো দিনত নাখাবাই, আৰু দিনত নাখাবাই, আৰু ৰাতি এটা কৰি খাবা, টোপনি নিদিবা। তোমাক বেমাৰটো হৈছে টোপনিৰ পৰা। আৰু ইয়াৰ মলমটো আছে, এইটো শৰীৰত নালাগাবা, এইটো গোৱাত লাগাবা। আৰু এইটো মলম আছে IPL। হেৰি তুমি এইটো সকলো সময়তে বাওঁ হাতত লাগাবা। বাওঁ লগালে তোমাৰ বেমাৰটো যেনেকৈ ভাল হৈ যাব। আৰু টেনশ্যন নল'বা। তোমাৰ জ্বৰো বহুত বেছি আছে, একেবাৰে 0%। প্ৰেছাৰো তোমাৰ বহুত বেছি আছে, একেবাৰে বেছি আছে। আৰু তোমাৰ প্ৰেছাৰটো বাঢ়ি গৈছে, একেবাৰে 0%। আৰু এই ঔষধটো জ্বৰৰ ঔষধ, এই ঔষধটো খাই দিবা। তোমাৰ যেনেকৈ হওক বেমাৰ ভালে নহয়, এইটো গেৰাণ্টি একদম। যেনেকৈ হওক বেমাৰ ভাল নহয়, এইটো গেৰাণ্টি। এয়া আমি বিল বনাই আছোঁ। স্যার আরো ওষুধ দেবেন নাকি? আৰু পিছত দিম, দ্বিতীয়বাৰ আহিব লাগে। এক সপ্তাহ মানে ওষুধ আছে ইয়াত, খাই কিনে হইব দিও। ভালকৈ তাক বুজাই দিওঁ। আমি ঔষধ লগাই গম পাই না? হ্যাঁ, এটি কত লগাই গম পাই না? এটা স্যার পুকুট লগাই দিছে, তার পাটটো কম হয় না, তাত লগাই দিবি, পাটটো বেশি হবার কারণে। আর এখন লগাও লগাই দিছে, যে তার পাটটো কম হয় না, তাত লগাই দিবি, পাটটো বেশি হবার কারণে। আরে এখান লগাও, সবুজ লগাও। আর এমনি তো কোনো ক্ষতি হবে না? একো নাই, আমার সার আছে না, একো নাই। জ্বর কমব স্যার? এইটো জ্বৰৰ দিনত, এইটো সার কৰিছে দিনত খাব নালাগে, ৰাতি এটাকে খাব লাগে। আৰু এইটো সন্ধিয়া এটা খাব লাগে। এইটো জ্বৰৰ কাৰণে। স্যার এইটো খোৱাৰ আগত না খোৱাৰ খালে হ'ল, একো টেনশ্যন নাই। কমপ্লেইন হ'ব পাৰে, একো টেনশ্যন নাই। বেমাৰটো ভাল নহয়, এইটো গেৰাণ্টি। আপুনি ঔষধ লগাব, বেমাৰটো ভাল নহয়, এইটো গেৰাণ্টি। আপুনি ঔষধ লৈ দিবি ইয়াৰ পৰা। আৰু দ্বিতীয়বাৰ নেক্সটবাৰ নাহায়, লৈ দিবি ইয়াৰ পৰা। আৰু দ্বিতীয়বাৰ নেক্সটবাৰ নাহায়। আমাৰ ওষুধবিলাক খাই কেনে ভাল নহ'ব, এইটো গেৰাণ্টি। ওষুধবিলাক ভাল আছে, দ্বিতীয়বাৰ মোৰ হস্পিটেলত নাহায়, এইটো গেৰাণ্টি। ভাল নহয়, এইটো গেৰাণ্টি। স্যার বুঝছি, ঠিক আছে। ক'ব নোৱাৰা নেকি? আৰু এই দাৱাইটো আপুনি ডেইলি খাই থাকিব। খানা ভাত খাবলৈ নিদিব, ৰাতি টোপনি নিদিব। স্যার এইটো ডেইলি খাব নেকি? ডেইলি খাব লাগে। ডেইলি 1 কেজিকে খাব লাগিব। ডেইলি 1 কেজি খাব লাগে। খালে মানে ডেইলি 1 কেজিকে খাব লাগিব। ডেইলি 1 কেজি খাব লাগে। 1 কেজি করে খালে মানে হিয়াৰ ভৰিটো বহুত মানে ঘাটি যাব। স্যার এইটো খালে বেমাৰী মৰিব নেকি? নমৰে। কি কৈছে? নমৰে, একদম বহুত স্যার গ্যারান্টি দিছে না নমৰে বুলি? নমৰে। এইটো বহুতো নাম ইণ্টাৰটেক্স ইণ্ডিয়াত নাই, ইণ্ডিয়াৰ বাহিৰৰ পৰা লৈ আহিছে। ইণ্ডিয়াৰ বাহিৰৰ পৰা আহিছে। এইটো RS কোম্পানী, বহুতো ভাল আছে। গতিকে আমি বিল বনাই আছো। এসপ্তাহ ওষুধ দিছো ইয়াতে, এসপ্তাহ পিছত আহি যাব। এয়া আমি এই 10,000 টকা ওষুধ দিছো। আৰু এতিয়া আপোনাৰ বেমাৰী মানে ভাল নহয়। আৰু আপুনি যেনেকৈ হওক ৰোগী বাচক বা মৰক, আপুনি এসপ্তাহ পিছত যেনেকৈ হওক ৰোগী মৰকে, আপুনি এসপ্তাহ পিছত আপুনি ইয়াতে আমাৰ হস্পিটেলত আহিব। আপুনি যেনেকৈ হওক ৰোগী বাচক বা মৰক, আপুনি এসপ্তাহ পিছত যেনেকৈ হওক ৰোগী মৰকে, আপুনি এসপ্তাহ পিছত আপুনি ইয়াতে লাগিব। স্যার এইটো নিয়ে আবার লাগবে। লাগিলে আপুনি ৰোগীয়ে মৰি যাওক, অসুবিধা নাই। কিন্তু আপুনি এইটো ঔষধটো লৈ আহক, অহাৰ পিছত আমি যেনেকৈ ঠিক কৰি দিম। আপুনি টেনশ্যন নল'ব। স্যার আমি যাম। এতিয়া আপুনি যাওক।